ওই নেমু টেঙা আমাৰ গাঁৱত বোলে হুপা ধৰা ওলাইছে। তোৰ মাথাটো হুপা ধৰা ওলাই কেনেকুৱা দেখিবলৈ, ক'ত আছে বে? অ কাইদো, আমাৰ মিঠালে ঠিকে কৈছে, সঁচাকে হুপা ধৰা ওলাইছে। সৰু পোৱালীবিলাকক ধৰি নিছে, দামত বিক্ৰী কৰিছেগে। কামাক বৈ ইণ্ডিয়া মানুহ ধৰি নিছে, হুপা ধৰা বিলাকে মানুহ বিক্ৰী কৰিছে, পইচা পাইছে। কামাই তেনেহ'লেচোন আমি হুপা ধৰা হ'ব পাৰিম। সৰু পোৱালীবিলাকক ধৰি নিম, এনেও চিনি পাম, বিক্ৰী কৰি দিমগে, পইচা পাম, হৈ যাম হুপা ধৰা। ঠিক মাক চলাই ধৰাবলিতে গৌপুৰেন দিব, খবৰ আছে নাই? সেইটো বাৰু হয়, কিন্তু হুপা ধৰাবিলাক দেখিবলৈ কেনেকুৱা বে? অলপ গুণ্ডা টাইপৰ। আবে চিনেমাত গুণ্ডাটো অমিশ পুৰীও আছিল ন, সেইবিলাক কি হুপা ধৰা হ'ল নেকি? ঠিক কামাক বয়, এইবিলাক হৈছে চিনেমা, কিন্তু এইটো হৈছে ৰিয়েল। ৰিয়েলত ওলাইছে হুপা ধৰা। হ'ব ৰ, হুপা ধৰাটোক আমি লগ ধৰিব লাগিব। লগ ধৰিলে কি হ'ব? হ'ব আৰু কিবা এটা, বল সোনকালে যাম। কি হ'ব আমি নাজানো, কেনেকে যাম? সেইবিলাক চিন্তা কৰিব নালাগে নহয়, যি হয় দেখা যাব, বল। ঠিক কৈছে নেমু টেঙা কাইটি, বল 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 বল। মই হৈছো গাজৰ, কোনোবা হিলাহিলি কৰিলে বনাই দিম মাক্কা মূলা। কাৰণ মূলাটো পকিলে বোলে ডাঙৰ হলে গাজৰ হয়। কিহে গাজৰ কাই, মূলা আৰু গাজৰে কম্পিটিশ্যন লাগিছে নেকি? এই নেমু টেঙা, আজি মোৰ লগত হে ফে নকৰিবি। কোনোবাই কিবা ক'লে মই ডাইৰেক্ট গাজৰ বনাই দিম মাক্কা। আইডিয়া এটা পাইছো ঐ। কি আইডিয়া? চাহ ভাই, হুপা ধৰা বিলাকে আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাকক ধৰি বিক্ৰী কৰি দিছেগে। এইটো খুব বেয়া কথা, সেইকাৰণে হুপা ধৰাবিলাকক মাৰিব লাগিব। লগতে আমাৰ গাজৰ খায়ো একদম পুৰা আজি খঙত আছে। গতিকে ইয়াকে যদি কৈ দিম, ই একেবাৰে পিঠা কৰি পেলাব বাপেকে। ঠিক কথা কৈছ তই, আমি কৈ দিম নেকি? কি হলে মিঠা আলু, কি মাথাটো হালা কৰি আছ? কি কৰিব লাগে ক, চব একেবাৰে পিঠা কৰি পেলাম বাপেকে। ঠিক কৈছে গাজকাই। চাই গাজকাই, আমাৰ গাঁৱত হুপা ধৰা ওলাইছে, সৰু ল'ৰা ছোৱালীবিলাকক ধৰি বিক্ৰী কৰি দিছেগে। আপুনি সিহঁতক গৈ একেবাৰে হেকা দি আহক যাওক। হুপা ধৰা ওলাইছে, কেনেকুৱা হুপা ধৰা? মই দেখোন দেখিয়ে পোৱা নাই। আবে সেইটোতো প্ৰব্লেম, আমিও দেখা নাই কেনেকুৱা হুপা ধৰা। কেনেকুৱা হয় নামটো শুনিছো, হুপা ধৰা বুলি পালে বজাই দিবি আৰু যা। তাকে বজাই দিব নোৱাৰি নহয় এনেই। বেলেগ মানুহেকে যদি মাৰি পাং তেতিয়া কি হ'ব? কোনে জেললৈ যাব? তহঁতি যাবি? আবে সেইটো টেনশ্যন ল'ব নালাগে নহয়, আপুনি যাওক না, বজাই দিয়ক হুপা ধৰাটো। চুপহে তই মিঠা আলু, নতুনকে গাড়ী লৈছোং, চলাবই পোৱা নাই ভালকে। তহঁতি আকৌ যা কৰি আছ, যাকে তাকে বুজাই দিব নোৱাৰি। বল তহঁতি কিটাও, ফচিলে চবে ফচিম। বল মাক্কা, নাই ৰঙামাটি নাই গুৱাহাটী, যি হলে হ'ব আজি। নাই হুপা ধৰা, নাই চুপা ধৰা, চব ফিনিছ। চালা দিল্লী মুম্বাই কলকাতা চবতে ঘূৰি ফুং, কোনে মোক চিনি পোৱা নাই। হা মই এক নম্বৰ হুপা ধৰা। গাজকাই, এইটো দেখোন একেবাৰে গুণ্ডা লাগিছে। ইয়ে হুপা ধৰা নেকি বাৰু? এই কোনে হুপা ধৰা কথা কৈছ? মই হুপা ধৰা। গাজকাই দেখিছ না, এইটো ডাইৰেক্ট মই হুপা ধৰা কৈ দিছে। এক দুই পিটন মান দিব লাগে। এই মোক লগ নাপাবি নহয়, ক'ত লগ পাবি? মই হুপা ধৰা। গুড দিন একেবাৰে স্বৰ্গত পাবিগে। কি লগ নাপায়? বাই বাই। কামাই, এটা দেখোন একেবাৰে ওপৰত লাগে। বে গাজকাই, এটা নামতে কেৱল হুপা ধৰা নহয়, কামতো হুপা ধৰা। বে এটা দেখোন সঁচাকে হুপা ধৰা, নামে কামে হুপা ধৰা। ইজোপা গছৰ পৰা সিজোপা গছলে বান্দৰ নিচিনা জাপ মাৰি ফুৰিছে। চিলে জাক্কাস, গিলে জাক্কাস, ফিলে জাক্কাস। মাক্কা, এটালে কি মন্ত্ৰ মাৰিছে বে? আমাক কিবা কৰি পেলাব নেকি বাৰু? ৰহ, চিন্তা কৰিব নালাগে, হুপা ধৰা এইবিলাক মন্ত্ৰ চন্ত্ৰ নেজানে নহয়। আবে মন্ত্ৰ নেজানে যদি কেনেকে পাপা সিফালে ঘূৰি ফুৰিছে, ইজোপা গছৰ পৰা সিজোপা গছলে ঘূৰি ফুৰিছে? নিশ্চয় কিবা এটা জানাই, আমি পলাব লাগিব। গাজকাই, এটা দেখোন মোৰ মূৰতে উঠলহি। মোক কি কৰিব এতিয়া? গাজকাই, সঁচাকে এইটো মূৰতে উঠললে। মোৰ আকৌ চেৰেক মূৰ তোলাং কৰিছে, মই চাব নোৱাৰিম চাগে, মুতি পাম। লেতেৰা বাপেকে যেনে তেনে বাচিছোং, মোৰ মূৰত বাৰু নুঠিলে। মই আকৌ হাগি পালোং, মুতি পালোংহেঁতেন। এডাল কি হুপা ধৰা বে? বাই বাই বন্ধুসকল। পলালে গলগে শেষ বাপেকে। গলগে ভালে হয়, থকা হলে কিবা কৰিলেহেঁতেন। জানো পাই, এডাল হুপা ধৰা না চুপা ধৰা না কি হয়, না ভূতে না দেৱে না জখিনে না ইয়ে জানে। মোৰ মতে এইটো হুপা ধৰা চুপা ধৰা নহয়, এইটো ভূত হয়, দেও হয়। ভাবিছিলো গাজকাইটি হুপা ধৰাটোক 2 পিটন মান দিব, কিন্তু সেইটোক দেখি একেবাৰে মুটিটিঙে কৰিছে মাক্কা। ভয় লাগে এইবিলাক। আবে নতুনকে গাড়ী চাই লৈছো ন, এটালে যদি মোক মাৰি পেলাই গাড়ীখন কোনে চলাব? গতিকে এইবিলাকৰ লগত পাংগা লোৱাতকে নোলোৱাই ভাল। হ'ব হয় গাজকাই, আপুনি যি হলে একেবাৰে গাড়ীখনকে উদাহৰণ দি দেখিব। বল যাংগে, বল মিঠা লৈ যাংগে, বল।